18 তাৰিখত আমাৰ কেণ্ডিডেটৰ নমিনেশ্যন হ'ব আৰু সেইদিনা আমাৰ ইয়াত ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতি নাড্ডাজী আহিব লগতে আমাৰ বহুতখিনি কেবিনেট মন্ত্ৰীসকল আৰু তিনিটা দলৰে নেতৃবৃন্দ UPPL BJP আৰু SGPL নেতৃবৃন্দ উপস্থিত থাকিব আৰু এতিয়ালৈকে more than 60,000 ইয়াত গেদাৰিং হ'ব তেনেকুৱা তিনিটা দলৰ পৰা প্ৰস্তুতি চলোৱা হৈছে হিটো 70 হৈ যাব পাৰে এতিয়া প্ৰিপাৰেচন খুব ভালকে চলি আছে আৰু আমাৰ এই বিহুৰ বতৰত ৰঙালী বিহুৰ এটা উৎসৱময় এটা পৰিবেশত NDR নেতা BJPৰ নেশনাল প্ৰেসিডেন্ট JP নাড্ডাজী আমাৰ ইয়াত আহাটো আমাৰ নেতৃবৃন্দ আমাৰ কৰ্মকৰ্তা কাৰ্যকৰ্তা কোকৰাঝাৰবাসী ৰাইজক বহুত উৎসাহিত কৰিব আৰু আমি সকলো তেখেতক আদৰিবলৈ প্ৰস্তুতি চলাই আছো সেই দিনটো আমাৰ কাৰণে এটা ভাল দিন হ'ব ইফালে আমাৰ নমিনেশ্যন ইফালে নাড্ডাজীৰ প্ৰেজেন্স এটো আমাৰ যেটো কোকৰাঝাৰ লোকসভা সমষ্টিত কেম্পিং ইমান দিনে যেটো চলি আছে এটো আৰু তিনি গুণ উৎসাহেৰে মানুহে হিদিনাৰ পৰা কাম কৰিব সকলো ওলাই আহিব মই এটো আশা কৰিছো আৰু ইলেকশ্যনৰ পিছত যেটো মন্ত্ৰী সভা অসমৰ ৰদ বদল হ'ব বুলি আমি শুনি আছো সিএমএ কৈছে অলৰেডি আপোনাক ফালৰ পৰা কি ধৰা আশা কৰিছে সব এটো মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এটা সিদ্ধান্ত গতিকে অসমৰ কেবিনেটটো কেনেকৈ হ'ব কেনেকৈ নহ'ব কাৰ পাৰফৰমেন্স কি এই গোটেই কথাটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই জানে সো ইয়াৰ ওপৰত মই কমেন্ট কৰিব নিবিচাৰো আমাৰ UPPLৰ পৰা এজনে মন্ত্ৰী আছে আৰু তেখেতে কাম কৰি আছে তো ইয়াৰ পিছত যেতিয়া সময় আহিব তেতিয়া আলোচনা কৰিম নিৰ্বাচনৰ পিছত এতিয়াতো নিৰ্বাচনৰ বতৰ সকলো দিনে নিখা নিৰ্বাচন প্ৰচাৰত ব্যস্ত হৈ আছে আৰু আগৰ নিৰ্বাচন বৰতকে এইবাৰ নিৰ্বাচনটো খুব ভাল এটা পৰিবেশ মই দেখিবলৈ পাইছো আৰু বিশেষকৈ NDR কাৰণে এটো একপক্ষীয় নিৰ্বাচনৰ নিচিনা হৈ আছে বিৰোধী দলবিলাকৰ কোনো কুচকাৱাজ নাই বিৰোধী দলবিলাকৰ কোনো এক্টিভিটি নাই হেতু দেখিবলৈ পাইছো সেই কাৰণে এইটো নিৰ্বাচনৰ পিছত ভাৰতত প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত তৃতীয়বাৰ চৰকাৰ গঠন হ'ব অসমতো মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ চৰকাৰ চলি আছে আৰু ভাৰতবৰ্ষ এজ এ হোল যেটো ডেভেলপমেন্টাল স্পিড আছিলে যেটো কাম কাজৰ যেটো স্পিড আছিলে এটো ডাবল ট্ৰিপল স্পিডত কাম আৰম্ভ হ'ব এটো আমি সকলো অনুমান কৰিব পাৰো যে প্ৰচাৰ চলাব কেনেকৈ আশা কৰিছে আপোনালোকে UPPL কেনেকৈ আশা কৰিছে সক UPPL হিচাপে আমি 2015 পৰা এই ক্ষেত্ৰখনত কাম কৰি আছো আৰু এইখিনি সময়ত বিটিআৰ অঞ্চলৰ এই সময়ত যি PTC অঞ্চলৰ যি পৰিবেশ আছিলে হত্যা হিংসা ভয় ভীত কৰা অগণতান্ত্ৰিক এটা পৰিবেশ সকলো এটা অনিশ্চয়তাত সকলো আছিলে এইখিনি সময়ত BJPও বিচাৰিছিলে যে এটা পৰিৱৰ্তন লাগে UPPLও বিচাৰিছে এটা পৰিৱৰ্তন লাগে কাৰণ BPFৰ নেতৃত্বত যিখন চৰকাৰ চলি আছিল এই চৰকাৰখনে না ৰাইজৰ কাৰণে ভাল চিন্তা কৰিছিল না উন্নয়নৰ কাৰণে চিন্তা কৰিছিল না ছাত্ৰ ছাত্ৰীৰ কাৰণে চিন্তা কৰিছিল না মহিলাসকলৰ না খেতিয়কৰ কাৰো কথা চিন্তা কৰা নাছিল কেজনমান মানুহ লগ লাগি কেনে ইয়াতে ৰাষ্ট্ৰন্ত্ৰৰ নিচিনা চলাইছিল তেখেতসকলে নিজৰ চিন্তাধাৰাৰে এটা দমন নীতি আৰম্ভ কৰিছিল তো সেই সময়ত UPPLৰ সভাপতি UG ব্ৰহ্ম ডাঙৰীয়া আজি কেবিনেট মিনিষ্টাৰ BJPৰ সেই সময়ৰ নেতৃত্ব সকলো মিলি প্লাই যে BTC অঞ্চলত পৰিৱৰ্তন হ'ব লাগে ভাল এটা পৰিবেশ আহিব লাগে এই চিন্তাধাৰাৰে কাম কৰিছিল আৰু আজিৰ সময়ত আপোনালোকে আমাৰ চৰকাৰ আহাৰ পিছত 3টা বছৰৰ পিছত আজি দেখিবলৈ পাইছে ইমান ভাল এটা পৰিবেশ সকলো হাঁহি ফুৰ্তিৰে এটা শান্তি নিৰাপত্তা সমন্বয়ৰ মাজেৰে আগবাঢ়ি আহিছে আৰু এনেকুৱা সময়ত আমাৰ ৰাষ্ট্ৰীয় নেতাজন আমাৰ কোকৰাঝাৰলৈ আহিব সো ইয়াতকে আৰু আনন্দৰ কথা থাকিব নোৱাৰে গতিকে তেখেতে আহি আমাক অনাগত দিনত আৰু আমি কি কৰিব লাগিব কেনেকৈ আগবাঢ়ি যাম বিটিআৰ অঞ্চলক লৈ পেলাই প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ মিছন গৃহমন্ত্ৰী ডাঙৰীয়াৰ মিছন আৰু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মিছনৰ লগতে JP নাড্ডা ডাঙৰীয়া তেখেতৰ এটা দীঘলীয়া ৰাজনীতি এটা এক্সপেৰিয়েন্স নেশনাল লেভেলত তেখেতৰ যেটো দৃষ্টিভংগী চিন্তাধাৰাৰে আমাৰ কোকৰাঝাৰ অঞ্চলত বিটিআৰ চৰকাৰ আমাৰ দল সকলে খুব শক্তিশালীভাৱে আকৌ কাম কৰি যোৱাত আমাৰ যথেষ্ট তেখেতৰ যে মাৰ্গদৰ্শন এটো আমাক সহায় কৰিব এটো আমি আশা কৰিছো
স্যার আজি দেখা গৈছে যে আপোনালোকৰ অংকিতা দল বগোপুৰ কোকৰাঝাৰ জিলাৰ সভাপতি জাকিৰ হুছেইনৰ পদত্যাগপত্ৰ লিখিলে কেন্দ্ৰীয় সভাপতিলে এই অন্তকণ্ডল ভিতৰত চৰা চলিছে এইটো এতিয়ালৈকে মই জ্ঞাত নহয় এতিয়া আপোনাৰ পৰাহে শুনিছোঁ চ' এই কথাটো লৈ পেলাই আলোচনা কৰিম কিবা হ'ব পাৰে তেখেতসকলৰ এতিয়ালৈকে বুজি পোৱা নাই বা মই গম পোৱা নাই চ' এই কথাটো আলোচনা কৰিম মই তেখেতসকলৰ যি কিবা হৈছে नोंथांमोना गावबा गावनि गथ'खौ सासे राफोद गेलेगिरि खालामनो गोसो दं नामा? रायजोआरि हादरारि हादर गेजेर थाखोसिम गेलेगिरि खालामनो गोसो दंब्ला नोंथाङा गोबाव दा खालामसै सासे राफोद रोंखा-राखा गेलेगिरि खालामनो थाखाय नोंथाङा जानजि खाफ्रादो आरो मुं थिसनहैदो चिरां जिल्लानि सिङाव थानाय सोलिफु फोरोंसालि बल्लामगुरि काराटे एकाडेमि फोनांजाब राहा 8720903713 बड' हाउस काराटे एकाडेमि दलाइगाव फोनांजाब राहा 6900451157 बेंटल काराटे एकाडेमि फोनांजाब राहा 9678041226 बिरनगाव काराटे एकाडेमि फोनांजाब राहा 6901341656 आरो दालिगाव काराटे एकाडेमि फोनांजाब राहा 8720903713 बैफोर मख'नाय सोलोंसालिनिफ्राय सिगांनिफ्रायनो रायजोआरि हादरारि हादर गेजेरारि थाखोनिफ्राय बान्था मोननो हानाय सोलोंसाफोर मोननो हाबोनाय सोलोंसालि बे मख'नाय फोरोंसालियाव रोंगौथि गोनां फोरोंगिरिया फोरोंथाय होनानै नोंथांनि गथ'खौ सासे राफोद गेलेगिरि सोरजिनायाव मदद आरो जाफुंसार खालामगोन अब्ला मानोथो गोबाव खालामनो थाबैनो मुं थिसनहैदो